নমস্কাৰ আপোনালোকে চাই আছে দা প্ৰাইড ৱৰ্ল্ড অষ্ট্ৰেলিয়াত চলি থকা টি20 ৱৰ্ল্ড কাপৰ ছেমিফাইনেল মেটছত পাকিস্তানে নিউজিলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু 20 অভাৰত 4 উইকেট হেৰুৱাই 152 ৰান কৰিবলৈ সক্ষম হয় নিউজিলেণ্ডৰ হৈ ডেৰেল মিটচেলে 35টা বলত 53 ৰান আৰু অধিনায়ক কেন উইলিয়ামছনে 42টা বলত 46 ৰান আৰু ডেভন কনৱে 20টা বলত 21 ৰান কৰিবলৈ সক্ষম হয় পাকিস্তানৰ শাহিন আফ্ৰিদিয়ে 4 অভাৰত 24 ৰান দি 2টা উইকেট লয় প্ৰত্যুত্তৰত পাকিস্তানে মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ অৰ্ধ শতকৰ ফলত 19 অভাৰ 1 বলত এই লক্ষ্যত উপনীত হৈ 7 উইকেটত খেলখনত জয়লাভ কৰে বিগত কেইবাখনো মেটছত ফৰ্মহীনতাত ভুগি থকা মহম্মদ ৰিজৱানে 43টা বলত 57 ৰান আৰু বাবৰ আজমে 42টা বলত 53 ৰান কৰিবলৈ সক্ষম হয় পাকিস্তানৰ মহম্মদ ৰিজৱানক মেন অফ দি মেচ ৰূপে ঘোষণা কৰা হয় দৰ্শকসকল চেনেলটো ভাল পালে আপোনালোকে সাবস্ক্ৰাইব লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ